নমস্কাৰ বন্ধুসকল, ইট কিচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মেগীৰ এটা খুব টেষ্টি ৰেচিপি। বলক তেতিয়াহ'লে আমি চাওঁ কি ধৰণে আজি আমি মেগী ৰেচিপিটো বনালোঁ। তো তাৰ কাৰণে আমি এটা পেন লৈছোঁ আৰু তাত আমি এড কৰি দিছোঁ পানী অলপ বেছিকৈ লৈ লৈছোঁ, কাৰণ এই পানীখিনি আমি এক্সট্ৰাকৈ উলিয়াই থৈ দিম। তো আমি এক পেকেট মেগী লৈছোঁ, এইটো ডাঙৰ পেকেটটো লৈছোঁ। আৰু মেগীৰ পেকেটটো এনেকুৱা ধৰণে আপোনালোকে ছিঙি ল'ব। আৰু এইটো চাইছে, এইটো আমি মছলাটো এইটো আমি ৰাখি থৈ দিলোঁ, পিছত দিম। আৰু এতিয়া ইয়াতে আমি দি দিছোঁ আমাৰ মেগীখিনি। এই মেগীখিনি আমি ধুনীয়াকৈ বইল কৰি ল'ম। আৰু ইফালে আমি তাত দিয়াৰ কাৰণে লৈছোঁ পিঁয়াজ, ডাঙৰ চাইজৰ 2টা পিঁয়াজ, বিলাহী লৈছোঁ সৰু সৰু 2টা, ইফালে লৈছোঁ ধনিয়া পাত আৰু কেঁচা জলকীয়া 2টা। আৰু এইফালে চাওক, ধুনীয়াকৈ আমি এইখিনি বইল হ'ব দিছোঁ। মেগীখিনি আমি 2 মিনিট একদম হাই ফ্লেমত আমি বইল হ'ব দিম। বইল হৈ গৈছে, গতিকে এইখিনি আমাৰ ৰেডি। আৰু এইখিনি আমি এখন চাকনিৰে এনেকুৱা ধৰণে গোটেই পানীখিনি আমি চাকি ল'ম। এইখিনি এনেকৈ থাকিব দিম আমি। আৰু ইফালে আমি এতিয়া এটা পেনত আমি লৈ লৈছোঁ সৰিয়হৰ তেল, অলপ সৰহকৈ দিছোঁ। তাৰপিছত দি দিছোঁ আমি কাটি থোৱা জলকীয়াখিনি অলপমান ভাজি ল'ম। আৰু তাৰ পাছতে দি দিছোঁ আমি একদম মিহিকৈ কাটি লোৱা আমাৰ পিঁয়াজ। আৰু পিঁয়াজখিনিও আমি অলপ সময়ৰ কাৰণে ভাজি ল'ম, 2 মিনিটমানৰ কাৰণে। আৰু আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব, হাই নকৰিব। আৰু পিঁয়াজখিনি আমি খুব ধুনীয়াকৈ এনেধৰণে ভাজি ল'ম, বহুত বেছি নিসিজাব। এনেকুৱা ধৰণৰ যেতিয়া কালাৰ হ'ব ধৰে, আমি তাত তেতিয়া বিলাহীখিনি এড কৰি দিম। বিলাহীখিনিও আমি খুব ধুনীয়াকৈ কাটি লৈছোঁ। আৰু এতিয়া আমি বিলাহীখিনিও সিজিব দিম। তাত বিলাহীখিনি যাতে সোনকালে সিজি যায়, তাৰ কাৰণে আমি ইয়াতে এড কৰি দিছোঁ নিমখ আৰু লগতে অলপ হালধি। এইখিনি আমি ধুনীয়াকৈ মিক্স কৰিম আৰু অলপ সময়ৰ কাৰণে আমি বিলাহীখিনি সিজিব দিম। মিডিয়াম ফ্লেমত আছে, গতিকে 3-4 মিনিটমানৰ কাৰণে আমি ধুনীয়াকৈ বিলাহীখিনি সিজিব দিম। আৰু বিলাহীখিনি দেখিছে সিজি আহিছে। আৰু এনেকুৱা ধৰণৰ যেতিয়া হৈ যাব, আপোনালোকে তাত দি দিব আপুনি কাশ্মীৰী লাল মিৰ্চ কালাৰটোৰ কাৰণে। এনেকৈ 1 মিনিট সময় থাকিব দিব। আৰু তাৰপিছত আমি কাটি লোৱা ধনিয়া পাতখিনি আমি এড কৰি দিছোঁ। আৰু এইখিনিও আমি খুব ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু এইখিনি অকণমান চাইড কৰি এতিয়া আমি ইয়াতে দি দিম আমি কণী। তো তাৰ কাৰণে আমি অলপ দি দিছোঁ ইয়াতে মাষ্টাৰ্ড অইল, সৰিয়হৰ তেল। আৰু আমি 2টা কণী ইয়াতে ভাঙি দিম, গতিকে কণী 2টা দি দিলোঁ। আৰু কণীটো আমি খুব ধুনীয়াকৈ এতিয়া ভুজিয়া বনাই ল'ম। দেখিছে, এনেকৈ কণীটো আমি খুব ধুনীয়াকৈ ভুজিয়া বনাই সিজাই লৈছোঁ। আৰু এতিয়া আমি আমাৰ বিলাহীখিনিৰ লগত এইটো মিক্স কৰিম। গোটেইখিনি খুব ধুনীয়াকৈ মিক্স কৰিব। গতিকে আমি খুব ধুনীয়াকৈ মিক্স কৰি দিছোঁ। তো আপোনালোকে এনেকুৱা ধৰণে বনাই খাব আৰু কেনেকুৱা পায় আমাক কমেণ্টত জনাব। তো এতিয়া আমি ইয়াতে আমাৰ বইল কৰি থোৱা মেগীখিনি আমি এড কৰি দিছোঁ। এইখিনি খুব ধুনীয়াকৈ এনেকুৱা ধৰণে আমি মিক্স কৰি দিছোঁ। একদম চিম্পুল হয়, আপোনালোকে খুব সহজে খুব টেষ্টিকৈ ঘৰত এনেকুৱা ধৰণে বনাই খাব পাৰে। দেখিছে? আৰু এনেকুৱা ধৰণে আমি গ্ৰিল ফ্লেমটো আপোনালোকে একদম মিডিয়ামে ৰাখিব, ফাৰ্ষ্ট টু লাষ্ট। গতিকে এই ধৰণে আমি আকৌ 2 মিনিট সময় এনেকৈ থাকিব দিম। দেখিছে কি ধুনীয়া কালাৰ হৈছে আৰু খোৱাটো বহুত টেষ্টি হৈছে। আৰু এনেকুৱা ধৰণে যদি আপোনালোকে মেগীখিনি বনাই খায়, আপোনালোকে সঁচাকৈ কৈছোঁ মই, আপোনালোকে বহুত ভাল পাব। আৰু শেষত আমি ইয়াতে দি দিছোঁ আমাৰ এটা কেঁচা জলকীয়া কাটি লৈছোঁ আৰু লগতে ধনিয়া পাত অলপমান দি দিছোঁ। আৰু একদম শেষত আমি দি দিছোঁ আমাৰ মেগী মছলাখিনি। আমি মেগী মছলা আগত ইউজ কৰা নাই, আমি মেগী মছলাখিনি একদম শেষত ইউজ কৰিছোঁ। কাৰণ শেষত ইউজ কৰি আপোনালোকে যদি 2 মিনিটমান সময় ৰাখি থৈ দিয়ে, তাৰ পৰা খুব ধুনীয়া এটা টেষ্ট আহে।
গতিকে আমি সেইকাৰণে মেগী মছলাখিনি আমি একদম শেষত দি দিছোঁ আৰু গোটেইখিনি আমি এতিয়া ভালকৈ মিক্স কৰি ল'ম দেখিছে আপুনি খুব ধুনীয়াকৈ আমি মিক্স কৰি লৈছোঁ এইখিনি আৰু এনেকৈ আমি 2 মিনিট সময় থাকিব দিম আৰু 2 মিনিট পিছত আমাৰ টেষ্টি মেগীৰ ৰেচিপি আজি ৰেডি হৈ গ'ল তো আমাৰ চেনেলটো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে আমাৰ চেনেলৰ নটিফিকেশ্যনসমূহ আপোনালোকে পোনপ্ৰথমে পায় আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ